নমস্কাৰ। স্বৰচিত কবিতাৰ শিৰোনাম আজি আকৌ বুদ্ধক উপলব্ধি কৰোঁ আহক। কবি আৰু পাঠ মলয়া বৰা। বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। শৰণ কোনো শক্তিশালী সত্তাত নহয়। শৰণ হৈছে বুদ্ধ প্ৰকৃতিক আমাৰ মাজত জগাই তোলা। বুদ্ধৰ আদৰ্শৰে জীৱনৰ অভিজ্ঞতাক উপলব্ধি কৰা। আহকচোন আজি আমি আকৌ বুদ্ধ ধৰ্ম তথা সংঘত শৰণ লওঁ। স্বাৰ্থপৰতাক বিসৰ্জন দিওঁ। কামনা বাসনাক একাষৰীয়া কৰোঁ। আধ্যাত্মিকতা ও নৈতিকতাক উপলব্ধি কৰোঁ। সুদূৰ খ্ৰীষ্টপূৰ্ব ৬ শতিকাতে সিদ্ধাৰ্থ এদিন বুদ্ধ হ'ল। মুক্ত হ'ল অজ্ঞানতাৰ পৰা, দুখৰ পৰা। আমিও পৃথিৱীখন ধুনীয়া কৰোঁ আহকচোন বুদ্ধই বিচৰাৰ দৰে, সৎকৰ্মৰ দ্বাৰা। লোভ মোহ ক্ৰোধৰ পৰা মুক্ত এটা মন গঢ়ি তোলো আহক। ধ্যানৰ দ্বাৰা মনটো সংযম কৰোঁ আহক। জ্ঞানৰ জ্যোতিৰ দ্বাৰা মনটো উদ্ভাসিত কৰোঁ আহক। বুদ্ধই খোজ দিয়া পথ আছিল শান্তিৰ, দয়াৰ, জ্ঞানৰ তথা মানৱতাৰ। আনন্দ বুদ্ধৰ প্ৰিয় শিষ্য। মৃত্যুৰ সময়ত যাক বুদ্ধই দি গৈছে এক পৰম উপদেশ। নিজেই নিজৰ হ'ব লাগিব ত্ৰাণকৰ্তা। উপলব্ধি কৰিব লাগিব সত্যক আত্ম অনুসন্ধানৰ দ্বাৰা। নহয় কোনো বেলেগ সৰ্বোচ্চ শক্তি। আজি আকৌ বুদ্ধক উপলব্ধি কৰোঁ আহক। বুদ্ধৰ ব্যক্তিত্বৰ দ্বাৰা জীৱনৰ সত্যতাক উপলব্ধি কৰা তেওঁৰ আধ্যাত্মিক অন্তৰ্দৃষ্টিৰ দ্বাৰা, যি আমাক লৈ যাব পাৰে কুসংস্কাৰপূৰ্ণ ঘৃণা ভয়হীন এক নতুন পৃথিৱীলৈ, য'ত থাকিব মাথো প্ৰেম সুখ তথা আনন্দ আৰু থাকিব মৰ্যাদাপূৰ্ণ জীৱনৰ অৰ্থ।